কি খবৰ আপোনালোকক আশা কৰিছোঁ সকলোৱে ভালে চাগে মোৰো ভালে আজি গুৱাহাটীলৈ আহি আছোঁ আৰু আপোনালোকক দেখুৱাম তাত পাই নতুন ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম নেদেখা ঠাইসমূহ গতিকে আপোনালোকে শেষলৈ ভিডিঅ'টো চাব এইজনী আমাৰ দেহা উঠি আহিছে আৰু মাহঁতো আহিছে ইয়াত পিছত বহি আছে তাৰপিছতে আপোনালোকক দেখুৱাম শেষলৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ দেখিবলৈ পাইছে আমি ৰাতিয়ে আহিছোঁ দেখা হাই কৈ দিয়া হাই গাড়ী দেখি কি হৈছে মাথা বিষাইছে এয়া আমি এতিয়া ধাবাৰ পৰা ওলাইছোঁ খাই বৈ এই দোকানতে ৰৈ আছোঁ এয়া আমি ধাবাত আহিলোঁ এয়া ভাত খাই আছে আৰু আমাৰ ইয়াত দেউতাও আছে আমাৰ দেহা বহি আছে দেহা নাখালে গাড়ী দেখি মন বেয়া লাগিছে বোলে আৰু এইখন হাতখনি চাং ধাবা বুলি কয় তাতে ৰখিছোঁহি আৰু ইয়াতে খাই মেলি আছোঁ বাহিৰত এবাৰ দেখুৱামগৈ আপোনালোকক সেয়া আমি এতিয়া ওলাই আহিছোঁ বাহিৰলৈ আৰু সকলোৱে মা দেউতা আমি গোটেইকেইজন আছোঁ এইখিনিতে কৃষ্ণচূড়া এজোপা আছে এয়া গাড়ী গৈ আছে আৰু এইখিনিতে ৰাখিলেহি জাগিৰোডত এতিয়া এইখিনিতে বহি পেলাই আমি চাহ খাই আছোঁ এইফালে গুৱাহাটীলৈ যায়গৈ গুৱাহাটীলৈ আৰু বেছি দূৰ নাথাকে আমি জাগিৰোডতে নামি দিলোঁহি আহি আৰু চাই থাকিব সেইফালে এয়া হৈছে জাগিৰোড ৰেলৱে ষ্টেচনত গাড়ীখন ৰখাইছে জাগিৰোডৰ পৰা যিহেতু সোমাই যাব লাগে বুঢ়া বুঢ়ী বুলি কয় এটা জেগালৈ যাবগৈ লাগে তাৰ পৰা আকৌ গাড়ী সলাব লাগে ৰেলৱে ষ্টেচনত মানুহ উঠাই এতিয়া গৈছে দেখিবলৈ ভাল লাগিছে জেগাবিলাক এইবাৰ নেক্সট টাইম আহিছোঁ যিহেতু এতিয়া আমি গৈ আছোঁ পবিতৰা ফালে গাড়ীত গৈ থকা হৈছে জেগাবোৰ চাবলৈ ধুনীয়া দলনি আছে ৰাস্তা পদূলিবিলাকো ভাল এইফালেদি গুৱাহাটী নাৰেংগী ওলাবগৈ পাৰি এইফালে 60 কিলোমিটাৰ হয় বুলি কৈছে জাগিৰোডৰ পৰা তাকে আপোনালোকে চাই থাককচোন জেগাবিলাক কেনেকুৱা দেখিছে কমেণ্টত জনাব ফাইনেলি আমি মায়ে এয়া দেখিছেনে আমি ৰজামাই আহি পাই গ'লোহি আৰু অকণমান বজাৰ আমাৰ ইফাল সিফাল দেখুৱাই দিছোঁ দোকান চোকানবোৰ বন্ধই হৈ আছে চেণ্টাৰটো অলপ আপোনালোকক দেখাই দিছোঁ এয়া এইফালে আমাৰ ভিডিঅ' ঘৰলৈ যায়গৈ আৰু ৰাস্তা পদূলি বিশেষ বহুতেই ভাল ৰাস্তা পদূলি বহুত ভাল ইয়াত একো বেয়া নাই গাড়ী মটৰো একো অসুবিধাও নাই গুৱাহাটী কাষৰীয়া অঞ্চলে হয় ওচৰতে গুৱাহাটীলৈ বেছি দূৰ নহয় ইয়াৰ ৰজামাই হয় ইয়াৰ ওচৰতে শিৱ মন্দিৰ আছে
এয়া টেম্পুত গৈ আছোঁ আৰু বাহঁতৰ হ'লে ৰাস্তা পদূলি বহুতেই ভাল হয় আৰু বেছি দূৰ নালাগে গৈ পাবলৈ ওচৰতে হয় বেছি সোমাব নালাগে আহি এয়া পাবই হ'ল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু ইয়াৰ নতুন ভিডিঅ'খিনি আগতীয়াকৈ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাব পাব আৰু ইয়াত পবিত্ৰ অভয়াৰণ্য আছে যিহেতু আপোনালোকক দেখুৱাই থাকিম মই ভিডিঅ'বোৰ সকলো চাই থাকিব সকলোকে আৰু নতুন ভিডিঅ' আপোনালোকৰ কাৰণে বনাবৰ কাৰণে প্ৰস্তুত কৰিবলৈ আপোনালোকে মৰম দিলে মই তেতিয়াহে আগুৱাই যাব পাৰিম সাহস পাম আপোনালোকে সহায় সহযোগ কৰিলে আৰু সকলোৱে মৰম দিব বুলি মই আশাবাদী এয়া মায়ং কলেজ পালোহি এইফালেদি সোমায়ে পামগৈ আৰু গলিটোৱেদি বাইদেউহঁতৰ ঘৰলৈ সোমাই আহিছোঁ আৰু আহি পদূলিমুখে পালোহি এইটোৱে হয় সিহঁতৰ ঘৰ আৰু মোৰ ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু নতুন ভিডিঅ' মই ইয়াৰ পৰাই আগবঢ়াই থাকিম আপোনালোকে সকলোৱে চাব দেই।